এই কনফারেন্সটো আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত কোকৰাঝাৰতে পাতিবলৈ মানে সিদ্ধান্ত লোৱা হৈছে। এটা আপোনালোকক জনাবলৈ আজি মাতা হৈছে। এই মানে ট্ৰাই এনুৱেল যোনটো মানে 3 বছৰ মূৰে মূৰে আমাৰ কনফাৰেন্স হয়। এইটো আমাৰ দতমাৰ কনফাৰেন্সটো ল'লে চতুৰ্থতম আমাৰ ট্ৰাই এনুৱেল কনফাৰেন্স হ'ব। গতিকে এই কনফাৰেন্সটো 3দিনীয়া কাৰ্যসূচী লৈ আমি কোকৰাঝাৰ চহৰতে পাতিবলৈ মানে যোজা চলোৱা হৈছে। ইয়াৰ কাৰণে আজি কোকৰাঝাৰ সায়েন্স কলেজৰ অডিটৰিয়ামত আমি এটা ষ্ট্ৰং কমিটি গঠন কৰি দিছোঁ। কমিটিত আমাৰ মাননীয় অসমৰ কেবিনেট মিনিষ্টাৰ মিষ্টাৰ ইউ.জি. ব্ৰহ্ম তেখেতক চিফ পেট্ৰন হিচাপে লোৱা হৈছে। তাৰ লগতে সভাপতি হিচাপে আমাৰ কোকৰাঝাৰ ইষ্টৰ MLA মিষ্টাৰ লৰেন্স ইছলাৰী ডাঙৰীয়াক মানে চেয়াৰমেন হিচাপে আমি লোৱা হৈছে। আৰু চিফ কনভিনাৰ হিচাপে আমাৰ BTRৰ চিফ ছাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ পলিটিকেল ছেক্ৰেটাৰী মিষ্টাৰ মাধৱ চেত্ৰী তথা MCLA তেখেতক আমি আজি চিফ কনভিনাৰ হিচাপে আমি বাছনি কৰা হৈছে। গতিকে নৱেম্বৰৰ মিড নৱেম্বৰ বা এণ্ড অফ নৱেম্বৰ উইদিন নৱেম্বৰ মানে মিড নৱেম্বৰ টু এণ্ড অফ নৱেম্বৰ আমাৰ কনফাৰেন্সটো হ'ব। গতিকে ইয়াৰ কাৰণে আজি আপোনালোকৰ মানে থ্ৰু দি আমি ৰাইজক জনাইছোঁ। লগতে ৰাইজক আহ্বান কৰিছোঁ আমাৰ যে কনফাৰেন্স হ'বলৈ গৈ আছে। আগত যেনেকৈ আমি অপজিশ্যনত আছিলোঁ, এতিয়া আমি ৰুলিঙত আছোঁ। অপজিশ্যনত থকা সময়তো আমাক ৰাইজে বহুত আশীৰ্বাদ কৰিছে, বহুত মৰম কৰিছে, সহায় কৰিছে। তদ্ৰুপ আমাক এইবাৰো কোকৰাঝাৰত যি আমাৰ মানে ট্ৰাই এনুৱেল কনফাৰেন্স হ'বলৈ গৈ আছে, ইয়াত ৰাইজে আমাক আশীৰ্বাদ যাতে কৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাক সহায় কৰে, সহায় সহযোগিতা দান বৰঙণি আমাক যাতে কৰে, ইয়াৰ কাৰণে আমি ৰাইজক আপোনালোকৰ জৰিয়তে আমি অনুৰোধ কৰিছোঁ। আমাৰ BJP বা AGP তেখেতসকলৰ পৰা আহিব। চিফ মিনিষ্টাৰ ছাৰকতো আমি মাতিমেই। তাৰ বাদেও আমাৰ AGPৰ সভাপতি অতুল বৰা ডাঙৰীয়া তেখেতসকলক মাতিম। লগতে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আমাৰ NDAৰ লিডাৰসকল মানে হোম মিনিষ্টাৰ বা প্ৰাইম মিনিষ্টাৰ লেভেলৰ আমি ভাবি আছোঁ। কিন্তু কিমান সময় দিব পাৰিব তেখেতসকলৰ মানে কনচেণ্টৰ ওপৰত ডিপেণ্ড কৰিব। তথাপিও আমি চেণ্ট্ৰেল লিডাৰশ্বিপ মানে NDAৰ যোনটো চেণ্ট্ৰেল লিডাৰশ্বিপ মানে উপস্থিত থাকিবই। কিছুমান ব্যক্তি বা কিছুমান ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত মানুহে আমাৰ চৰকাৰৰ এগেইনষ্টত বহু কথা কৈছে। আমাৰ চৰকাৰৰ লিডাৰশ্বিপত স্পেচিয়েলি আমাৰ BTRৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ এগেইনষ্টত বহুত কথা কোৱা আমি দেখা পাইছোঁ। স্পেচিয়েলি অন লেণ্ড ৰাইটছ যোনটো মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু 6th শিডিউল এৰিয়াৰ ওপৰত তেখেতসকলে এটা এলিগেশ্যন আনিব বিচাৰিছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো মানে এতিয়া ট্ৰাইবেলবিলাকৰ অধিকাৰ নোহোৱা হৈছে বা 6th শিডিউলত অধিকাৰ নোহোৱা হৈছে বুলি তেখেতসকলে ক'ব বিচাৰিছে। এইটো খুব হাস্যকৰ কথা। মানে 6th শিডিউলটো এতিয়া ৰিচেণ্টলি বনোৱা বস্তু নহয়। 6th শিডিউলটো যেতিয়া ভাৰত মানে সংবিধানটো বনোৱা হৈছিল, যেতিয়া এইটো এডপ্ট কৰা হৈছিল 1950 26 জানুৱাৰী, তেতিয়াৰ পৰাই 6th শিডিউল চলি আছে। ত' 6th শিডিউলটো এইটো কোনেও মানে একচেপ্ট বাই এমেণ্ডমেণ্ট অফ কনষ্টিটিউশ্যন পাৰ্লিয়ামেণ্টত এইটো কৰিব নোৱাৰে। ত' 6th শিডিউলৰ যিখিনি অধিকাৰ এইটো আছে। লগতে যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা আছে, এইটো যোনটো 1948ৰ যোনটো অৰ্ডাৰ আছে, তাৰ আগতে 1886ত যোনটো মানে লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন আছে আৰু চেপ্টাৰ 10 যোনটো ইনচাৰ্ট কৰা হৈছে 1948ত, এই বস্তুটো মানে কোনো চেঞ্জ হোৱা নাই। টাইম টু টাইম এমেণ্ডমেণ্ট হৈছে, ষ্ট্ৰঙৰ পৰা ষ্ট্ৰং হৈছে, কিন্তু এইটো মানে কোনো মানে তেনেকুৱা ঢিলা হোৱা নাই। আৰু তেখেতসকলে খুব ভালকৈ জানে যে এইটো BTR গভৰ্ণমেণ্টৰ এমেণ্ডমেণ্ট কৰাৰ এইটো মানে অধিকাৰ নাই। যোনটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, এইটো মানে এমেণ্ডমেণ্ট কৰাৰ এইটো আইন নহয়। এইটো যদি এমেণ্ডমেণ্ট কৰে, ষ্ট্ৰং বা উইক কৰে, এইটো ষ্টেট গভৰ্ণমেণ্টেহে কৰিব। ষ্টেট গভৰ্ণমেণ্টৰ আওতাতহে আহে এইটো। কিয়না এইটো আইন আছাম গভৰ্ণমেণ্টহে আনিছিল, এইটো BTR গভৰ্ণমেণ্টে বা BTC গভৰ্ণমেণ্টে এইটো অনা নাছিল। গতিকে BTR গভৰ্ণমেণ্টক টাৰ্গেট কৰি পেলাই মানে কথাবিলাক কোৱাটো এইটো মানে অলপ হাস্যকৰ হৈছে। লগতে কৈছে যে এইটো ইভিকশ্যন কৰিব লাগে। এতিয়া হাইকোৰ্টৰ এটা অৰ্ডাৰ আছে অলৰেডি ইভিকশ্যনৰ, আৰু BTR গভৰ্ণমেণ্টৰ তেনেকুৱা ইভিকশ্যন কৰাৰ কিবা পাৱাৰ আছে বুলি মই আজিলৈকে মোৰ যিখিনি জ্ঞান আছে মইতো মানে তেনেকুৱা আজিলৈকে গম পোৱা নাই। আমাৰ তেনেকুৱা মানে পুলিচ প্ৰশাসনৰ তেনেকুৱা আমাৰ পাৱাৰ নাই, পাৰ্চিয়েল পাৱাৰহে আছে আমাৰ এতিয়ালৈকে।
5টা জিলাৰ এছপি বিলাকক মানে চলোৱাৰ কাৰণে জাষ্ট পাৰ্চিয়েল পাৱাৰ আছে গতিকে ইভিকশ্যনৰ দায়িত্বটো মানে ষ্টেট গভৰ্ণমেণ্টৰ হয় গতিকে ষ্টেট গভৰ্ণমেণ্টকহে তেখেতসকলে ক'ব লাগে আজি বিটিআৰ গভৰ্ণমেণ্টে মেইনলি মানে ডেভেলপমেণ্টৰ কাম কৰি আছে মানে পিচ আনিবলৈ মানে সক্ষম হৈছে চাৰিওপিনে আপোনালোকে চাইছে যে কৰাপশ্যনটো বহুত কমি গৈছে আগৰ যোনটো চুটা কম্বল আৰু আঁঠুৱাৰ ৰাজনীতি আছিল এইটো গুচাই পেলাই এটা শিক্ষিক বাতাবৰণ সৃষ্টি কৰিবলৈ ইয়াতে চেষ্টা কৰা হৈছে আপোনালোকে দেখিছে যে বিটিআৰ গভৰ্ণমেণ্টে ছুপাৰ 50 কৰিছে ইউপিএছচিৰ কাৰণে ইঞ্জিনিয়াৰিঙৰ কাৰণে মেডিকেলৰ কাৰণে তাৰ লগতে অনচাই বিথাংকি আজি মই গোসাইগাঁৱত আছিলোঁ অনচাই বিথাংকি আমাৰ যিখিনি দৰিদ্ৰ পৰিয়ালসকলৰ কিবা সৰু সৰু ব্যৱসায় কৰিবলৈ চেষ্টা কৰিছে তেখেতক সহায় কৰাৰ কাৰণে অনচাই বিথাংকি কৰিছে গৰীব দুখীয়া পৰিয়ালৰ যে ছাত্ৰ ছাত্ৰীক অলপ মানে সঁহাৰি জনাবলৈ বা বৰঙণি আগবঢ়াবলৈ আমি জ্ঞান চেৰাং এটা স্কিম লঞ্চ কৰিছোঁ বিটিআৰ গভৰ্ণমেণ্টৰ পৰা তেখেতসকলক মানে 5,000 এক বছৰত 5,000 তেনেকুৱা দিয়া হৈছে প্ৰত্যেক বিটিচিৰ সমষ্টিত 200জনকৈ ছাত্ৰ ছাত্ৰীক এইটো আমি মানে জ্ঞান চেৰাং যিখিনি আঁচনি আছে এইটো আমি বিলাই দিছোঁ তেনেকৈ কৰি আগৰ যিখিনি মানে দুৰ্নীতিৰ এটা চৰকাৰ আছিলে যিখিনি মানে চুটা কম্বল আৰু আঁঠুৱাৰ এটা মানে ডেভেলপমেণ্ট মডেল আছিলে এইটো গুচাই পেলাই ৰিয়েল এটা ডেভেলপমেণ্ট মডেল আনিবলৈ আমি বিটিআৰ চৰকাৰে আপ্ৰাণ চেষ্টা চলাইছে তেনে ক্ষেত্ৰত আজি যদি ফলছ কিছুমান এলিগেশ্যন লগাই পেলাই তেখেতসকলে নিজৰ গণবৃত্তিটোহে নোহোৱা কৰি আছে ইটোৰ কাৰণে তেখেতসকলৰ পাৰ্টি আমাৰ অপজিশ্যন পাৰ্টিৰ MCLAবিলাক লাহে লাহেকৈ বেলেগ বেলেগ পাৰ্টিৰ লগত আজি যোগদান কৰি পেলাই তেখেতসকলে দুৰ্বলতকৈ দুৰ্বল পাৰ্টি এটা হৈ গৈ আছে গতিকে হোক এছেম্বলিত ডিছকাশ্যনত পাৰ্টিচিপেট কৰক লিডাৰশ্বিপ লওক গণতন্ত্ৰ হ'লে এটা ৰুলিং পাৰ্টি থাকিব এটা অপজিশ্যন থাকিব গতিকে তেখেতসকলে ইমান বছৰ চৰকাৰত থাকি আজি কিয় অপজিশ্যনত মানে বহিবলৈ মানে কষ্ট পাইছে এটা কনষ্ট্ৰাকটিভ বা গঠনমূলক এটা অপজিশ্যন পাৰ্টি হ'বলৈ কিয় তেখেতসকলে দ্বিধাবোধ কৰিছে আমি অনুৰোধ কৰিম তেখেতসকলে কিবা যদি থাকে তেনেকুৱা কনষ্ট্ৰাকটিভ গঠনমূলক আমাক জনাওক চৰকাৰে শুনিবলৈ ৰাজি আনলাইক তেখেতসকলে আগতে আমাৰ কথা আমি অপজিশ্যনত যেতিয়া আছিলোঁ আমাৰ কথা একো শুনা নাছিল আমি শুনিবলৈ ৰাজি কেনেকুৱা মানে শিক্ষাৰ নতুন পলিচি অনা হৈছে এই পলিচিত যদি তেখেতসকলৰ কিবা এড কৰিব লাগে কওক আমি এড কৰিম কিবা অনচাই বিথাংকিৰ নিচিনা জ্ঞান চেৰাঙৰ নিচিনা ছুপাৰ 50ৰ নিচিনা কিবা যদি ইন'ভেটিভ কৰিব লগা আছে তেখেতসকলে আমাক জনাওক আমি এইটো বহুত ধুনীয়াকৈ আমি এইটো মানে কৰিম আৰু আপোনালোকে দেখা পাইছে গাঁৱে ভূঞে আজি বহুত মানুহে ৰাইজে বহুত ভাল পাইছে ফূৰ্তি পাইছে আমাৰ চৰকাৰৰ আণ্ডাৰত আসাম চৰকাৰ AGP BJP আৰু UPPLৰ থ্ৰুদি আমি যোনটো এতিয়া অৰুণোদয় স্কিম দিছোঁ 1250 rupees প্ৰত্যেক BCDCত 400ৰ পৰা 500জন মানুহক দিয়া হৈছে প্ৰত্যেক MLA সমষ্টিত 15,000ৰ পৰা 18,000লৈকে হিতাধিকাৰীয়ে আজি 1250 টকাকৈ মান্থলি পাই আছে তাৰ লগতে আপোনালোকে দেখা পাইছে প্ৰত্যেক BCDCত 400ৰ পৰা 650লৈকে PMAY ঘৰ প্ৰথমবাৰৰ কাৰণে ৰিভলিউচনাৰী এটা ষ্টেপ লোৱা হৈছে প্ৰত্যেক BCDCত আমি 400ৰ পৰা 450লৈকে PMAY গ্ৰামীণ ঘৰ আমি দিছোঁ আমি প্ৰমিছ কৰিছিলোঁ যে বিটিআৰত 2 লাখ ঘৰ দিম বুলি আজি আপোনালোকে যদি হিচাপ কৰে আমি 2 লাখতকৈ বেছি ঘৰ দিলোঁ এইটো বছৰতে তো অহা বছৰতো দিম আমি আমাৰ 5 বছৰত আমি 2 লাখ ঘৰ দিম বুলি কৈছিলোঁ এতিয়া দেখা পাইছোঁ যে 2 লাখতকৈ বহু অধিক ঘৰ আমি অহা 4 বছৰত আৰু দিব পাৰিম এক বছৰতে 2 লাখৰ বেছি দিলোঁ গতিকে তেখেতসকলে এইবিলাক চাই পেলাই অলপ হয়তো তেখেতসকলৰ ভয় লাগিছে যে আজি ৰাজনীতিটো বেলেগ ফালে মানে এটা মানে ডিৰেকশ্যন লৈছে ইয়াতে মানে বহুত মানে গুড গভৰ্নেন্স হৈছে শান্তি আহিছে ৰাইজে সকলোৱে মানে অংশগ্ৰহণ কৰিছে এই কাৰণে হয়তো অপজিশ্যনে ভয় কৰি পেলাই কিছুমান এইবিলাক মাটিৰ ইস্যু কিবা ইস্যু এইবিলাক লৈ আহি আছে যাতে আমাৰ চৰকাৰৰ ইমেজটো বেয়া কৰিব পাৰে